Hello students, good morning. Welcome to Excellent Coaching Academy. আজি আপোনালোকক মই এটা ভাল বস্তু দেখাবলৈ গৈ আছোঁ যিটো অসম চৰকাৰৰ যিকোনো পৰীক্ষাৰ বাবে হেতু গ্ৰেড 3 হওক গ্ৰেড 4 হওক APSCৰ যিকোনো পৰীক্ষাৰ বাবে বহুতেই ইম্পৰ্টেণ্ট। এটো হ'ল আসাম ষ্টেট পৰ্টেল অৰ্থাৎ অসম চৰকাৰৰ যিবোৰ বিভাগ আছে যিবোৰ বস্তু আছে গোটেইবোৰ সংৰক্ষিত কৰা হৈ আছে এটা ৱেবছাইটতে। সেই ৱেবছাইটটোৱে হ'ল অসম চৰকাৰৰ নিজস্ব ৱেবছাইট আসাম ষ্টেট পৰ্টেল। গতিকে আমি গুগলত চাৰ্চ কৰিম এনেকৈ আসাম ষ্টেট পৰ্টেল। তেতিয়া ফাৰ্ষ্ট যিটো ৱেবছাইট আহিব সেইটোৱে হৈছে আসাম ষ্টেট পৰ্টেল ৱেবছাইট। আমি ক্লিক কৰাৰ লগে লগে আমি ৱেবছাইটটো সোমাম। তাৰপিছত আমি দেখা পাম যে আসাম ষ্টেট পৰ্টেল। ইয়াতে ওপৰতে থাকিব আসাম এট এ গ্লেন্স, কেপিটেল কি হয়, লাৰ্জেষ্ট চিটি কি হয়, কিমানখন ডিষ্ট্ৰিক্ট আছে। অসম চৰকাৰে যদি আজি এখন ডিষ্ট্ৰিক্ট এনাউন্স কৰে বা আজি এখন ডিষ্ট্ৰিক্ট যে চেংচন হৈ যায় লগ ইয়াতেই ফাৰ্ষ্ট আপডেটেড হ'ব, কিয়নো অসম চৰকাৰৰ নিজৰ ৱেবছাইট এইটো। গতিকে ডিষ্ট্ৰিক্ট কিমান আছে, টোটেল এৰিয়া কিমান আছে, লেটিটিউড কি হয়, লংগিটিউড কি হয়, পপুলেশ্যন কিমান আছে, গোটেইখিনি ইয়াতে আছে। আৰু আপডেটো পোৱা যায়। চাওক লেটেষ্ট আপডেট কি হয়, নটিছ ৰিগাৰ্ডিং এলটমেণ্ট ডিপাৰ্টমেণ্ট ফৰ যিটো এক্সাম হৈ গৈছে সেইটোৰ কাৰণে গোটেইখিনি অসম চৰকাৰৰ আপডেটটো ইয়াত পায়। বহুত ইম্পৰ্টেণ্ট ৱেবছাইট হয় অসম চৰকাৰৰ আসাম ষ্টেট পৰ্টেল। তাৰপিছত আমি গ'লোঁ, ইয়াতে গ'লোঁ, গৈ দেখিলোঁ যে এবাউট আসাম, ষ্টেট এন্থেম কি হয়, ষ্টেট চিম্বলছ কি হয়, আসাম হিষ্ট্ৰী কি হয়, কালচাৰ অফ আসাম কি হয়, আসাম টুৰিজিম ওপৰত, এনেকুৱা ওপৰত যিবিলাক কুৱেশ্যন আহে যেতিয়া মই চিলেক্ট কৰিলোঁ ইয়াতে যে এনভাইৰনমেণ্ট ক্লিক কৰি দিলোঁ। এনভাইৰনমেণ্ট ক্লিক কৰি দিলোঁ। চৰি অলপমান ৱেবছাইটটো ঠিক আছে। এনভাইৰনমেণ্ট ওলাই গৈছে, দেখিছে লিখা আছে আসামৰ ওপৰত যিখিনি এনভাইৰনমেণ্ট আছে যে আসাম ৰিচ বায়'ডাইভাৰ্চিটি, আসাম বায়'ডাইভাৰ্চিটি ৰেফাৰ্ছ টু দ্য ভেৰাইটি লাইফ ফৰ্মছ। ইয়াৰ পৰা সম্পূৰ্ণ কুৱেশ্যন ইয়াৰ পৰাই আহে যে অসমৰ আমাৰ ফৰেষ্টটো কেনেকুৱা হয়, ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট, পূৰা একজেক্ট কুৱেশ্যন APSCত ইয়াৰ পৰাই সোধে। APSC নহয়, আজিকালি গ্ৰেড 3 গ্ৰেড 4তো এনেকুৱাই হয়। গতিকে আপোনালোক যে অসমত কিমান ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট আৰু ফাউণ্ড ইন দ্য ডিষ্ট্ৰিক্ট অফ গোলাঘাট, কিমান, ঠিক তেনেকৈ আমি যদি বেলেগ এটা ডিপাৰ্টমেণ্ট চাওঁ, কালচাৰ অফ আসামত ক্লিক কৰি দিলোঁ। দেখিছে কালচাৰ অফ আসামৰ বিষয়ে আহি গ'ল গোটেই। এইখিনি আপোনালোকে ৰাত্তা মাৰি লওক, পূৰা মনত সোমাই লওক, মূৰত সোমাই লওক, আৰু কোনো ধৰণৰ একো চাবলৈ আপোনালোকৰ কোনো ধৰণৰ প্ৰয়োজনেই নাই। ধুনীয়াকৈ গামোচাৰ বিষয়ে আছে, তামোল পাণ কি হয়, জাপি কি হয়, শৰাই কি হয়, মেখেলা চাদৰ কি হয়। আজিকালি APSC কি হৈছে বহুত ভিতৰত ডিপ কুৱেশ্যন সুধিবলৈ গৈ আছে। গতিকে আপোনালোকে এই পৰ্টেলটো পূৰা মনত সোমাই লওক, A to Z আপোনালোকে লাইন টু লাইন পঢ়ক। তাৰপিছত আহিল গভৰ্ণমেণ্ট, যে গভৰ্ণৰ কোন, চিফ মিনিষ্টাৰ কোন, স্পীকাৰ ফাৰ্ষ্ট A to Z স্পীকাৰ কি হয়, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কোন এতিয়া হয়, লেজিছলেচাৰ আসাম এছেম্বলিত কি হয়। যে মই এতিয়া ক্লিক কৰি দিছোঁ যে ছাপ'জ আপোনাৰ আমাৰ কিমান ডিপাৰ্টমেণ্ট আছে, এইটো চাওক অট'নমাছ কাউন্সিল কি কেইখন হয়। মই কৈছোঁ ন আপোনালোকে বেলেগ ৱেবছাইটত যাব দৰকাৰেই নাই, এইটো ৱেবছাইটক চাওক A to Z আপোনাৰ পাব। অট'নমাছ কাউন্সিলৰ ভিতৰত যে কি কাউন্সিল আছে, যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, ডিমা হাছাও কাউন্সিল। তাৰপিছত আকৌ আপুনি যাওক যে কি স্কিম চলি আছে, বেটি বচাও বেটি পঢ়াও, মুভিং টু আসাম, দিছে বাছ ডিটেইলছ, ডেষ্টিনেশ্যন, স্পৰ্টছ আৰু স্পৰ্টছৰ ওপৰতো গেমছ আৰু টুৰ্ণামেণ্টছ কি আছে, হোৱাট টু বাই আসাম চিল্ক, আসাম টিং, আসামিজ জুৱেলাৰী। এইটো যে এতিয়া আমাৰ যিটো পলিচি চলি আছে এক ইষ্ট পলিচিৰ ওপৰত, আসামৰ ষ্টাৰ্টআপ পলিচিৰ ওপৰত, A to Z আপোনালোকে এইটো ৱেবছাইটত পাব। গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে এইটো ৱেবছাইট আপোনালোকে এটলিষ্ট A to Z লাইন পঢ়ক, আৰু বেলেগ পঢ়িবলৈ কোনো ধৰণৰ প্ৰয়োজন নাই। ইয়াৰ পৰা এটলিষ্ট এইকেইটা কুৱেশ্যন যদি আপুনি GSৰ পৰ্চনৰ 50 to 60 কুৱেশ্যন আসাম বেষ্ট কুৱেশ্যন যদি এটা কুৱেশ্যনো আপোনালোকে ৰৈ আহিব নালাগে, গোটেইকেইটা কুৱেশ্যনে আপোনালোকে কৰি আহিব পাৰিব। আজিলৈ ইমানেই, থেংক ইউ।